মাতলেও নাহে ইয়াত তুই কি হলে কেনকে বেবি আছায়ে পেয়া লাগছি পানী এগিলাচ লৈ আহ পথাৰত ছাগাল দিছো কি পিয়া লাগছি অলপ আগতে দেখোন পানী এগিলাচ দিলুৱে সেই পানী তোৰ গছগুলা পুতিৰে খাইছি যা এগিলাচ লৈ আহ আৰু আনবা লাগব লৈ আহ এগিলাচ কষ্ট দিয়া না মোক উপায় নাই কি কৰিম ঘৰৰ কামটো নকৰাই ময়ে কৰিব লাগে যা এগিলাচ পানী লৈ আহ গৰু ছাগাল চালা মই জব লাইট দিবা লাগা আছি এই তিৰি তুই ঘৰৰ ভিতৰে ঘুমাই ৰাখিব আৰু মোবাইল টিপিব কি যি কৰে মোবাইলত কবা নৰো এই ঈশ্বৰ ভগৱানে হে জানে কি কৰে ওই মোবাইলৰ কথা নকপিদে বুলি কৈ দিছো নকে কি কৰিম কাম গিলা মই ল পানী বাপ্পাও ইমান খংকে কব লাগে না পানী গিলাচ দিয়া তুই বাৰে বাৰে তো পানী খুজি থাকিলে খংকে কমে আৰু শুন ঘৰত বজাৰ নাই ভাত খা যদি বজাৰ হাজাৰ আনবি কিবা আৰু নাখা যদি এনকে থাক আনিম যা এই বাৰীত যাই ফেলে কচু কাটি নি তলক সেই খুৱাম তিতেহে ৰন্ধা শাস্তি দিবি যা এতিয়া এই কথা পাইছো কচু খাই আমি কচু নাখাও কচুৱে খুৱাব লাগিব কচু খোৱালে যাতে ভাল হবি পিটিয়ে হাগা লাগছি মনে মনে থাক তো মায়ের নিচিনা নবি নহলে তোকে দবলি কুবাম কথা কবা আইছা কথা প্ৰশ্ন বেলেগ তো কাজি পিটিয়ে টানকে হাগা লাগছি তই কপা দি থাক হাগাৰ কথা নকবি তই মনে মনে থাক আগে আমি কন আৰু মন তোৰ খবৰ লও তাৰপিছত তই হাগা মুতা যি কৰা কৰি দেখবি আজো যো বেটা গছ বুঢ়া চলি মায়ের নিচিনা আইছা তই যো চালা জ্বালা মানে ভুকে গেল এটা সাৰ পানী দিবা লাগব জ্বালা খাবা লাগব মন আহিলি হেৰি এটা কথা ভাবছিলো কি দাদা এবাৰ বিয়াখন পাতিম বুলি ভাবছিলো বিয়াখনটো পাতিব লাগে আমাৰো মা দেউতা মৰি যাবা 3-4 বছৰে হ'ল সেইটোৱেতো আমাৰো বহুত কষ্ট হৈ থাকে এটা কথা মন কি বিয়া কৰাৰ আগতে আমাৰ সম্পত্তিখিনি ভাগে লোৱা ভাল হ'ব নেকি নহ'লে তো জানাই কি বস্তু দাদা যি কৰা তাকে কৰ তই যিহেতু ডাঙৰ আমাৰ কথাটো ভাবছো ৰ টানকে হাগা লাগা তোক হয়তো সপা দিবা দিছো সপা দিয়ে কণৰে মন বহি আছে দৰে খবৰ লওঁ জো বেটা গছ কণৰে মন বহি আছে খবৰ লওঁ দে চলি এই কাষত থাকবি নহলে ভুইকে এটা মৰা কৰিম চলিটো ভাল ন হে মোৰ তাৰ হাগা লাগছি বুলি এই মিছু এক্টিং কৰে হাগা লাগা হয় মন কন কি কথা পাতি আছিলি এটা কথা ভাবছো পুৰা কি কথা বিয়াখন পাতো নেকি বিয়াখন পাতি ভাল কথা ময়ো সেইটো কথাই কবা খুজিছিলো বিয়াখন পাতিলে কিন্তু আপুনি থাকিব লাগিব বিয়াত মই থাকিম কথা নাই কিন্তু মনত দিন অলপ চাবি আপোনাৰ চলি নে সিও আপোন আছে নে হইনা নহয় আজি চাফাই হাও মনে নবো এটা কাম কৰি আছি আজি আহি চান্সতে এই চামচতে আজি বস্তুগুলো ভাগাবা লাগে কাম কৰি আছা ভালে কৈছে এটলা চাফা কৰি দি হেৰি এটা কথা ভাবছিলো ৰ কি দাদা এই চান্সতে আমিতো ভাগে লওঁ নেকি বস্তুখিনি কৰ দাদা কৰ তই যি কৰা ঠিকে আছে দে আজি পৰা তলখিনি পুৰা চাফা কৰবি এটা কাম কৰ তলখিনি তোৰ আৰু ওপৰখিনি মোৰ হ'ব দে দাদা হ'ব দে দে ঠিক আছে চব বস্তুৰো কিন্তু নাইকেল ডাল ওপৰখিনি মোৰ তলখিনি তোৰ এলা চাফা কৰবি তই দে কঠা মই যাওঁ দে দাদাই যে মোক কথাটো ক'লা তলৰখিনি মোক ল'বা দিলে ওপৰখিনি তাক ল'বা দিলে দাদাই কি ভাবিব ক'লা কথাটো দাদা নিশ্চয় কিবা ভাবছি সি আৰু মোক ঠগাব না দাদা নিজৰ মন কি ৰে যা এই লেট্ৰিন কৰিও এটা কথা আছিল আছো নামি আছো কি ৰে কি মই এটা কথা ভাবছো ৰ কি বে আমিতো বস্তুটো ভাগালোৱে এতিয়া লেট্ৰিনটো ভাগাবা থাকিল থাকিল এতিয়া মই ভাবছো যে পাকা লেট্ৰিনটো মোৰ আৰু মাটিৰ লেট্ৰিনটো তোৰ হ'ব না আগে মই নহয় এই চান্সতে একেলগে ভাগি লওঁ
নহয় পিছত আৰু হে আহিব বেয়া আহিব কথা দাদা মোৰ মস্ত লাগছে না বাৰীত যা তই দে হ'ব দে দাদা যা গেছি দেই আব্রা কলঠক বেছি আজি ভাল ড্ৰেছ একযোৰ ল'ম দাদা ক'ত যায় কলঠক বেছি ৰ দাদা মোৰ তামান ভোক লাগছি দুটা কল দিছোন কল অঁ কল মোৰ বস্তু কিয় দিম মই কৈছিলো নেকি তোক তল খেন্তি তোৰ ওপৰ খেন্তি মোৰ বস্তু নেদাও মই চালা দাদাই মোক দুটা কল নিদিলে দাদা ঘৰৰ বস্তুখিনি ভাগি দিয়াৰ পৰা মই আকৌ খাব নাপাই হ'লোঁ আজি এসপ্তাহ মানে হ'ল মই একোৱে খোৱা নাই ইস বেচেৰাটোক গেলি দুখে লগা হৈছে দাইদাকে যে কি কৰিলাক নহয় ঠগে ঠগে খালাক বেচেৰাটোক অ মন কি দুখ মানে বহি আছা দেখোনে দাদা আজি মোক দুটা কল নিদিলে দাদা বেছিতে লৈ গ'ল কলখিনি কি কৰবি দে দে তই মই চেয়াৰখনতে বহো দে তই পিৰাখন পাৰি বচোন দে বহ তই কিবা খাইছা না নাই হয় নাই 7 দিনমান হ'ল আজি কি কয় ইস কি যে ইমান বদমাছ হ'ব বুলি মই ভাবাই নাছিলো ৰে শুন কি কৰিবি জানা বুজি পাইছা পাইছোঁ পাইছোঁ ও কি করছে মনতে তই কলগছ কাটিছোঁ কলগাছ কে কাটছে মই যি কৰোঁ ইচ্ছা মোৰ তলটো তোৰ ওপৰতো দে 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 যি ভাল দেখা কত তাকে দাদা বহি আছা অ মন আছে দে ব ব ব ব কি ভাবি বহি আছা মোৰ পুলিচি আই কি বুলিছি পুলিচি মানে তোক ঠগে ঠগে খাবা চাওঁতে মই গোটাই নহো ভিখাৰী হ'লো মই বেয়া চেয়া নাপি আৰু আমি আগৰ দৰে থাকিম দে বুজিছা না এলা ভাগ বিতৰণ চব বাদ দি আৰু বুজিছা না আজি পাই আৰু তোৰো যি মোৰো হে আকে যো যো আমি বাৰী দিয়া চাফা কৰোঁ আজো মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আমাৰ লোকেল ফিচাৰী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব